চলে যেমন One, two, three, video start. আহি পাই গ'লোহি হাঁহি ধেমালি কৰি আৰু নামঘৰ গেটখন ইমান ধুনীয়া আৰু এইখিনিতে কথা এটা হ'ল নহয় মোবাইলটো মোৰ সৰি পৰিলে ভৰি ধোওঁতে আইঅ বাওকে বাচিলে কভাৰ লগাই থলোঁ বুলিহে আৰু এইজনী আমাৰ দাদাৰ সৰুটো দাদাৰ ছোৱালী ইমান মৰম লগা দেখিছেনে প্ৰথমবাৰ লগ পাইছোঁ ইমান ধুনীয়াকৈ বহি আছে শান্ত শিষ্টকে আইঅ বেচেৰীজনী একদম বুকুতে থওঁনে ওচৰতে লওঁনে তেনেকুৱা লাগে মোৰ সৰু ল'ৰা ছোৱালীবোৰ দেখিলে চব কেনেকৈ আছে একদম হাই দিছোঁ মোৰ দেখি ল'ৰা ছোৱালীবোৰ জানো কেনেকুৱা তাৰমানে কণ্ট্ৰল নাইকিয়া হৈ যায় সৰু ল'ৰা ছোৱালীবোৰ দেখিলে বুকু ওচৰত বহাই ল'লোঁ উহি হৰি চৰণকো বিচৰি ৰয় নপাৰি দেখত কালি বৃন্দাবন তোৰ মন দয় ইমান ধুনীয়াকৈ গোসাঁই নাম লৈ আছে নহয় শুনি ইমান ভাল লাগিছে এতিয়া আমি আহি পাইছোঁহি 11টামান বাজিলে অহাটো অকণমান দেৰি হ'ল দেৰি মানে আমাৰ কাৰণে দেৰি হোৱা নাই খুৰীয়ে যিহেতু নিজৰ নামঘৰতে আজি বৰসবাহ হৈছে নহয় সেইটো ক্ষেত্ৰত দেৰি হ'ল আমাৰ দেৰি হোৱা নাই পিছে গৃহস্থলী মানুহৰ কাৰণে দেৰি হ'ল আৰু যিখনে গৰম উঠিছে নহয় কি কম ফেনেও কামত দিয়া নাই একদম বিচি আৰু চাদৰ মেখেলা তেনেকৈ পিন্ধা নহয় বৰসবাহ এনেকৈ তাৰমানে পিন্ধিবলগীয়া জেগাবোৰতহে পিন্ধোঁ আৰু মই বৰকৈ চাদৰ মেখেলা নিপিন্ধোঁ চাদৰ মেখেলা পিন্ধিবলৈ ভয় লাগে দেই মোৰ তাৰমানে পিন্ধি বৰ অশান্তি পাওঁ গৰম উঠে আৰু এয়া চাওক কিমান ধুনীয়াকৈ গাইছে আৰু অকণমানি ছোৱালীজনী মোৰ লগত বহু সময় থাকিলে তাৰপিছত তাই আমনি পালেগৈ বহি সেইকাৰণে আইতাকক দি দিলোঁ তাৰপিছত লৈ গ'ল প্ৰথমবাৰ যদিও তাই কিন্তু চিনি পাইছে আকৌ দেই বায়েকক কাৰণে আহিলোঁ আমি এয়া চাওক মোবাইলত মই ভাৱৰীয়া দলটো চাইছোঁ যিহেতু ৰাতি ভাওনা হ'ব এয়া সৰু ল'ৰা ছোৱালীয়ে কৰিব যিমানখিনি দেখিছোঁ তেওঁলোক সকলোৱে কৰিব ভাওনা আৰু এয়া চাহৰ লগত দিছে পায়স সৰু ৰসগোল্লা বিধ আৰু সিহঁতি কেলে দেখাইছোঁ চাহ খাওঁতে তোৰ পাবলৈ হেনো শান্তি নাই সিহঁতি কৈছে দেই মই বোলে একো নহয় আৰু এচক আহি পেলাই আকৌ বহিলোহি বহি একেবাৰে অকণমান দেৰি পিছত দেই ইমান গৰম লাগিলে দেখিছে নহয় চুলিখিনি খোপা এটা বান্ধি ল'লোঁ মোৰ পিছ চাইডটো খোপা বান্ধিলে দেখিবলৈ বেয়া লাগে একো নাই আৰু গৰমত চুলিখিনি একদম তাৰমানে অকণমান যিহেতু দীঘল মোৰ ঢাৰিত লাগি গৈছেগৈ আৰু সেই ছোৱালীজনী মন কৰিলেনে তাইও আমনিয়ে লাগিছে হপাই এচক কপাল কি কপালে হাতে দি যে বহা তেনেকৈ বহি আছে ধুনীয়া চাওকচোন পৰিৱেশটো নামঘৰটো ইমান ধুনীয়া কাষত আছে বাগানৰ কাষত আৰু এই কঁঠালজোপা চাওকচোন ইমান লাগিছে নহয় লপাথপে আমাৰ তাত হোৱাহেঁতেন বান্দৰৰ গুণে কাহানি বাই একেবাৰে শেষ হ'লহেঁতেন আৰু খৰিজোপা ফুল ইমান মৰম লাগিছে এয়া দেই নামঘৰতে চৌপা আৰু আমাৰ গেং যিহেতু নামঘৰত আমি নাই অকণমান ওলাই আহিলোঁ খুৰীয়ে বিচাৰি ফুৰিছে খাবৰ কাৰণে এতিয়া আমি খোৱা জেগালৈ আহিলোঁ কোমল চাউল এনেকৈ নিমখীয়া বুট দালি বনাইছে তাৰপিছত দৈ গাখীৰো আছিলে মই প্ৰথমবাৰ খোৱা নাই মই বোলো বুট দালি খাওঁ আৰু ফটো কেইখনমান মাৰিলোঁ ভাবিলোঁ আপোনালোককো দেখাওঁ কেনেকুৱা লাগিছে জনাব
নাম শুনি শুনি আমি বহি আছোঁ। এজনী টোপনি আহিছে, চকচোন চকুকেইটা সৰু সৰু হৈ গৈ আছে আৰু ববৌ এইফালে বিচি আছে। অকণমান ৰক্ষা পাইছোঁ আৰু দেই। আৰু এতিয়া মাহ প্ৰসাদ খাব হৈছে আৰু হ'বই এতিয়া মাহ প্ৰসাদ খাব। এয়া চক মাহ প্ৰসাদ আনিলে হৈছে বুলি কৈছিলে। অকণমান দেৰি পিছত আৰু মাহ প্ৰসাদ উলিয়ালেহি। একদম এতিয়াহে মাহ প্ৰসাদ দেখিয়ে ভাল লাগিছে। কেলৈ ভাল লাগিছে গম পাওঁনে? মাহ প্ৰসাদ খোৱাৰ পিছত আৰু ঘৰলৈ যে যাব পাৰিম। নিজৰ ঘৰলৈ নহয় দেই, দাদাহঁতৰ ঘৰলৈ আকৌ আহিব হ'লেই অলপ দেৰি পিছত, 2 ঘণ্টামানৰ পিছত। আৰু হেৰি কি কয়, মই আপোনালোকৰ কাৰণে তাৰমানে বিহাইণ্ড দ্য চিন বনাই থৈছোঁ ভিডিঅ' কেইটামান নহয়, ভাৱৰীয়া ভাগে কেনেকৈ ওলায়, কেনেকুৱা পৰিস্থিতি, মাকহঁতি কেনেকৈ সজাই কৰাই দিয়ে। আৰু এয়া চক ছোৱালী তাৰমানে যিহেতু পাৰ্ট লৈছে, তাই কিবা পূজা কৰিব লাগে, সেইকাৰণে ফুল ছিঙিবলৈ আহিছোঁ। এই মানুহত ইমান ধুনীয়া ধুনীয়া ফুল। আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ইমান ধুনীয়া বাগানৰ মাজতে আজি ভিডিঅ'টো শেষ কৰিছোঁ। আপোনালোকে ছেকেণ্ড কপলৈ জনাবলৈ নাপাহৰিব। এতিয়া ঘৰলৈ যাওঁ, গধূলি হ'ল, 4টা বাজিলে। 4টা কি 5টা বাজিলে, ভুলকৈ কৈছোঁ, 5টা বাজিলে চব। আৰু বতৰটো আজি যিহেতু ডাৱৰীয়া আৰু ধুনীয়া বতাহ মাৰি আছে আৰু বাগানবোৰ দেখিবলৈ কিমান ধুনীয়া লাগিছে। আৰু আমাৰ অকণমানিলা কাপোৰ ৰাস্তাতে সলকালে। যাওঁ, বাই বাই। আকৌ নেক্সট ব্লগত লগ পাম।